এতিয়া আমি আহি আছোঁ বগীনদী বজাৰ আহি আছোঁ আৰু বজাৰত কি কিনো পাওঁ আপোনালোকক তাকে দেখুৱাম বুলি ভাবিছোঁ। তেনেহ'লে আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। লেটছ গো। এখন আমাৰ বগীনদী দলংখন আমি বগীনদী পাই গ'লোহি। এতিয়া আছোঁ দলঙৰ ওপৰত। মানুহ বেছি সেইকাৰণে আমি মাস্ক পিন্ধি আহিছোঁ, কিন্তু এইজনীয়ে পিন্ধি অহা নাই। এই গছজোপা বহুত ধুনীয়া লাগিছে। এইফালে বজাৰ হৈছে। এতিয়া ম'ম' খাবলৈ লৈছোঁ আমি। আৰু এতিয়া ম'ম' খাই বজাৰৰ ভিতৰলৈ অকণমান সোমাই আহিছোঁ। এয়া দেখিছে মানুহ বৰ বেছি নাই, আগতকৈ অলপ কমিছে মানুহৰ পৰিমাণ। তথাপিও যিহেতু আমি আবেলি গৈছোঁ সেইকাৰণে বেছিকৈ কম। গণেশ মন্দিৰ। আমি এতিয়া ঘৰলৈ ঘূৰি আহি আছোঁ। ফুলখিনি ইমান ধুনীয়া লাগিছে, কথনা ফুলে। এভৰিৱান, কালিৰ ভিডিঅ'টো আধাতে এৰি দিয়া হ'ল। আচলতে মই যিহেতু ব্লগ বনোৱাত একেবাৰে এক্সপাৰ্ট নহয়, মই বেছিকৈ ৰেচিপি ভিডিঅ' নাইবা ক্ৰাফ্টৰ ভিডিঅ'ই দিওঁ। সেইখিনি বনাওঁতে ইমান অসুবিধা যেন অনুভৱ নহয়, কিন্তু ব্লগ বনোৱাটো মোৰ কাৰণে যথেষ্ট অসুবিধাজনক। আচলতে কিনো দেখুৱাম কিনো নেদেখুৱাম, কণ্টেণ্ট কি হ'ব একোৱে ভাবিব নোৱাৰোঁ। আচলতে এতিয়ালৈকে মই মাত্ৰ চেষ্টাহে কৰি আছোঁ। সেইকাৰণে কালি ভিডিঅ'টো সম্পূৰ্ণ কৰা নহ'লে ভাবিলোঁ আজি আধাৰ পৰা আকৌ আৰম্ভ কৰোঁ। আৰু যিহেতু মই মাত্ৰ চেষ্টা কৰিছোঁহে, ব্লগ বনাবলৈ আৰম্ভ কৰিছোঁ, আপোনালোকে সহযোগিতা নিশ্চয় আগবঢ়াব বুলি মই আশা ৰাখিলোঁ। আৰু আজি ভাবিলোঁ যিহেতু ভিডিঅ'টো আধাৰ পৰা আৰম্ভ কৰিছোঁৱে, মই আমাৰ ঘৰৰ ফুলনিখনকে আপোনালোকক এবাৰ দেখুৱাওঁ বুলি ভাবিলোঁ। আহক তেনেহ'লে আমাৰ ঘৰৰ এই ফুলনিখন। বহুত বেছি ফুলো নাই, কিন্তু মা মই আটাই আচলতে ভণ্টি পাপা মিলি অকণমান ফুল ৰুইছোঁ। তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। এয়া এই গোলাপজোপা মোৰ খুবেই প্ৰিয়, কিয়নো এইজোপা মই ৰুইছিলোঁ। অকণমানি ডাল এটা আছিলে, সেই ডালটোৱে মই এইটো যে দেখিছে এইটোত পচাই লৈ ৰুইছিলোঁ, আৰু অকণমানিৰ পৰা ইমান ডাঙৰ হৈ গ'ল। এতিয়া চাওক। আজিৰ এই ভিডিঅ'টোত বৰ বিশেষ একো নাই, কিয়নো মই প্ৰথমতে কৈছোঁৱে ব্লগ বনোৱাত বৰ এক্সপাৰ্ট নহয়। লাহে লাহে ব্লগ দিবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ। আপোনালোকৰ সহযোগিতা নিতান্তই প্ৰয়োজন। আৰু এতিয়াহে মই ভালদৰে বুজি পাইছোঁ আচলতে ব্লগ বনোৱাটো ইমান ইজি নহয়। মই ক্ৰাফ্টৰ ভিডিঅ' নাইবা ৰেচিপি ভিডিঅ' দিওঁ, সেইবোৰ বনাবলৈ মোৰ ইমান জটিল যেন নালাগে, কিন্তু ব্লগৰ ক্ষেত্ৰত আচলতে কণ্টেণ্টৰ অভাৱ হয়। কিনো দেখুৱাম কিনো নেদেখুৱাম এনেকুৱা লাগে। সেইকাৰণে মই ব্লগ ভালদৰে কৰিব পৰা হোৱাগেই নাই। আৰু যিহেতু ভাবিছোঁ কৰিম বুলি, আপোনালোকে
সহায় সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলোঁ। আৰু সেয়াই আজিৰ ভিডিঅ'টোত বিশেষ একো চাবলৈ নাই পোৱা, তাৰ বাবে ক্ষমা প্ৰাৰ্থনা। আৰু আগলৈও ভাল ভাল ব্লগ দিবলৈ চেষ্টা কৰিম, আপোনালোকে যাতে সহযোগিতা আগবঢ়ায়। মই আচলতে ভাবিছোঁ এটা ৰেচিপি ভিডিঅ', এটা ক্ৰাফ্টৰ ভিডিঅ', লগতে এটা ব্লগ তেনেকৈ দিম বুলি যিমান পাৰোঁ চেষ্টা কৰিম। সেইকাৰণে আপোনালোকে সহযোগিতা আগবঢ়াব, লগতে ময়ো চেষ্টা কৰিম যিমান পাৰি ভাল ভিডিঅ' আপোনালোকলৈ দিবলৈ। আকৌ আহিম আন এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁতেনে ধন্যবাদ।